হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্নেহা ব্লগৰ এনে এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে শিৱৰাত্ৰি মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমিও আহি আছোঁ শিৱৰাত্ৰি ফুৰিবৰ কাৰণে, মানে শিৱ মন্দিৰত। যোৱাকালি ঘৰৰ ওচৰৰ শিৱ মন্দিৰতে পূজা কৰিলোঁ। আজি ভাবিলোঁ অলপ ওলাই আহোঁ। আমি আহি আছোঁ জাগিৰোডৰ দেওশাল মন্দিৰত। আৰু এফালে আমাৰ শইকীয়া চাই দিয়া, আৰু এফালে আহি আছে ভণ্টি, এফালে জাগৃতি, আমাৰ গুণগুণ টোপনিয়ে গ'ল। আৰু বহুত দিন ব্লগ ভিডিঅ' দিয়াই নাই, সেয়ে ভাবিলোঁ আজি ওলাই আহিছোঁ যিহেতুকে অকণমান সৰুকৈ ভিডিঅ' এটা কৰোঁ, আপোনালোককো দেখুৱাওঁ। বহুতে মন্দিৰভাগ দেখিছে, বহুতে দেখাও নাই, সেয়ে ভাবিলোঁ মই আহিছোঁ যিহেতুকে আপোনালোককো লগতে লৈ যাওঁ, নহয় জানো? সেয়ে এইফালে শইকীয়া আহি আছে। পাৰ্বতীবিলাক ওলাব বোলে। শইকীয়াই খুব পাৰ্বতী চাব বোলে। চাবানে? হা কোৱা? অঁ, নজ্বলিলে কিয়নো নজ্বলিম, জ্বলিম ন। এতিয়া যিহেতুকে বিয়া পাতিলে, এতিয়া পাৰ্বতী চোৱা অনুমতি নাই। এতিয়া যিহেতুকে ইয়াত মোৰ ষ্টাম্প লগাই থৈছে, সেইকাৰণে নিজৰো ষ্টাম্প হৈ গ'ল। আৰু এফালে এয়া ষ্টাম্পৰ চিন, পিছফালে সেইফালে জাগৃতি, এফালে গুণগুণ। আৰু এতিয়া আমি আহি আছোঁ, এতিয়া পালোহি মৰিগাঁও। গৈ থাকোঁ, তাত গৈ একেবাৰে লগ পাই আছোঁ। কিমান ভক্ত হৈছে আপোনালোককো দেখুৱাম। মই যিহেতুকে আজিলৈকে অহা নাই শিৱৰাত্ৰিত, এনেই আহিছোঁ বাৰু, শিৱৰাত্ৰিত যোৱা নাই, সেয়ে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। গৈ থাকোঁ ব'লক। ফাইনেলি আমি আহি পাই গ'লোহি, আৰু ভিতৰলৈ সোমাই আহি আছোঁ। বাহিৰতে ধূপ চাকি লগাব লাগে, যিহেতুকে বাহিৰতে এতিয়া ধূপ চাকি লগাব। আৰু ফাইনেলি ধূপ চাকি লগাই আমি আহিলোঁ। আৰু এইফালে মেলা হৈ আছে, সেইকাৰণে ভাবিলোঁ গুণগুণক অকণমান উঠাওঁ আৰু আপোনালোককো অকণমান দেখুৱাওঁ, নহয় জানো? ব'লক এতিয়া। গুণগুণ কি এয়া পুলিকে লৈ যাওঁ সিহঁতলৈ। কি চাইছা গুণগুণ? A few moments later. আৰু এতিয়া আমি মন্দিৰৰ পৰা আহি খাই লওঁ, যিহেতুকে ৰাতিপুৱাৰ পৰা একো খোৱা হোৱাই নাই, সেইকাৰণে খাব আহিলোঁ। আৰু এইফালে আমি আহিছোঁ ট্ৰি হাউচত। এতিয়া ভিতৰলৈ সোমাই গৈ থাকোঁ, আৰু খোৱাটো মেইন নহয় জানো, ভোকো লাগিছে, সেইকাৰণে আহি গ'লোঁ। আৰু এতিয়া ভিতৰলৈ গৈ থাকোঁ ব'লক।
ভিডিঅ'টো কাটি দিছোঁ তাইক নমাই দিয়াচোন ব'লা ইয়াত উঠিবা ব'লা পিনে শুন মই লাগে পঢ় হৈ যাব অকণ হিলাই দিব লাগে মানে 1 minute 37 seconds later. A few moments later. এতিয়া খাই বৈ লৈ তাৰ পৰা আমি ৰিটাৰ্ণ আহিলোঁ ঘৰলৈ আৰু এতিয়া প্ৰায় ঘৰৰ ওচৰা-ওচৰিয়ে পাইছোঁহি ৰাস্তাত ভিডিঅ' কৰা নহ'লে আৰু যিহেতুকে গুণগুণ আছে বহুত দুষ্ট কৰি থাকে আৰু এইফালে চব খাই পৰি আছে টোপনি মাৰিছে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যোনসকলে কৰি থৈছে তেখেতসকলক ধন্যবাদ আৰু যোনসকলে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো অল কৰি ল'ব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু বাই বাই